টেক্টৰত আছিলোঁ আগত টেক্টৰত আছিলোঁ টেক্টৰত ফাঁকি দিছে ইমান সহায় সাহায্য কৰিব এতিয়ালৈকে আমি একোৱে পোৱা নাই এতিয়ালৈকে আমি আগতে নাঙলত আছিলোঁ এতিয়া আমি নাঙলত আছোঁ মধুবুৰী নহয় তেতেলী ভাঙৰি সমষ্টি কি পৰে সমষ্টি কালাইগাঁও মধুবুৰী সমষ্টি নপৰে মধুবুৰী সমষ্টি নহয় কালাইগাঁও সমষ্টি হয় কি ভাল পালে ভাল পাইছোঁ কাৰণে জইন কৰিছোঁ আগতো চাইছোঁ ভালে সেইকাৰণে এতিয়াও নাম দিছোঁ আমি জইন হৈছোঁ নাঙলত আপুনি কোন দলত আছিলে হে আগতে আপুনি কোন দলত আছিলে আগতে এইটোতে আছিলোঁ আগতে আপুনি বিবিএফত আছিলোঁ আকৌ বিবিএফত জইন কৰিলে আকৌ জইন কৰিলোঁ আপুনি কিয় জইন কৰিলে ছাৰ মই জইনিং নহয় মই একদম 2003ৰ পৰা আছোঁ মই জইনিঙত নহয় মই মিছা কথা কোৱাত নাই মানুহ মাতি আনিছোঁ আমাক প্ৰাইমাৰীয়া মানুহ মাতিব দিছে মাতি আনিছোঁ আমি এইগিলা মানুহ BPF-ত জইন কৰিছে আৰু আগতে আপুনি বিবিএফত আছিলে মই একদম পুৰণাৰ পৰা আছোঁ আৰু আজি জইন কৰিলে নহয় আজি মই ধৰক ৰাইজৰ ইয়াত মোকো দিছে সেনেকৈ আৰু ঠিক আছে ছাৰ এতিয়া মই EPL বাদ দি কিনে মই এতিয়া BPF-ত জইনিং হ'লোঁ কিয় জইন কৰিলে জইনিং ভাল লগা নাই আমি 3-4 বছৰ তাৰপিছত ঘূৰা ফেৰা বহুত কৰিলোঁ আমাৰ মৰা বেকাৰ ফালে কোনো উন্নতি কৰা নাই সেইকাৰণে মই EPL ত্যাগ কৰি দিলোঁ আজিৰ পৰা মই BPF-ত জইন কৰিলোঁ কিয় জইন কৰিলে BPF-ত BPF দলটো ভাল আগতে আপুনি কোন দল আছিলে আমি হেৰিত আছিলোঁ APFL আগত কিমান টাইমত আছিলে বেছি দিন নাই এই ইহঁতৰ নতুন আহাৰ পে সমষ্টি কি পৰে আমাৰ হেৰি মধুগুৰি ক'ত ঘৰ আপোনাৰ ভকতপাৰা BPF-ত জইন কৰা হ'ল আপোনালোকে জানে মই দীৰ্ঘ সময়ৰ পৰা কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাত 12 বছৰ সময় দিছোঁ পৰৱৰ্তী সময়ত মই কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ তাৰপিছত ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন দৰং জিলা সমিতিৰ অসম যুৱ পৰিষদৰ মই সাধাৰণ সম্পাদকৰ দায়িত্ব চম্ভালিছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত মই অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিলোঁ মই বিদেশী অঞ্চলত দুটা আঞ্চলিক ৰাজনৈতিক দলৰ বিশেষভাৱে মই প্ৰত্যক্ষ কৰিছোঁ তেওঁলোকৰ বিশেষকৈ BPF দল আগৰৱা মহিলাৰ নেতৃত্বত BPF দলে বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ যিধৰণে তেখেতে আগবাঢ়ি গৈ আছে তেখেতৰ শাসনকালত যিধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিছিলে মই তেখেতৰ নীতি আদৰ্শক খুবেই ভাল পাওঁ আৰু সেই উদ্দেশ্যে আজি মই তেখেতৰ উপস্থিতিত কলাইগাঁও ব্লক BPF-ৰ উদ্যোগত যি যোগদান কাৰ্যসূচী হৈছে আৰু ইয়াত মই আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ আপোনালোকৰ সহায় সহযোগ ভৱিষ্যতৰ দিনত কামনা কৰিছোঁ আৰু এই ৰাজনৈতিক দলত থাকি যাতে আমাৰ ৰাজ্য দেশৰ কাৰণে মই কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ